নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ জেগাত আহিছোঁ। এইটো জেগা হ'ল মেঘালয়ৰ ওচৰত হয়। তো আমি এটা কাভাৰ গানৰ শ্বুটিঙত আহিছোঁ। সেইটো গানটো কমে কি নকমে গানটো শ্বুটিং আমি ইয়াতে কৰিম আৰু ভিডিঅ'টো আপলোড কৰা হ'ব মহাকালী ডান্স গ্ৰুপত। আৰু আপোনালোকে মৰম দিব অকণমান আমাক। এইটো মানে এইটো হ'ল এইটো চেনেল হ'ল দীপক ব্লগ। তো দীপক ব্লগত এইটো ভিডিঅ'টো যাব আৰু মহাকালীত যাব আমাৰ কাভাৰ চংটো। সেইটো কাভাৰ চংটো আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু মৰম চৰম দিব আৰু অকণমান। বহুত দিনৰ পৰা ট্ৰাই কৰি আছোঁ, আমাক অকণমান সাহস দিব, উৎসাহ দিব, মৰম দিব, আশীৰ্বাদ দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব, যাতে আগুৱাই যাব পাৰোঁ আমি। তো আৰু আমাৰ শ্বৰ্ট ফিল্ম আহি আছে এটি আধৰুৱা সপোন CP প্ৰডাকশ্যনত, সেইটোও চাব, সেইখনো চাব, তাতেও মৰম দিব বুলি আমি আশাবাদী। আপোনালোকৰ মৰম অবিহনে আমি একো কৰিব নোৱাৰিম। তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আমাক অকণমান মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰে, তাকে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।